হরি নারায়ণ নারায়ণ। মহামুনি দুর্বাসা এই পথেৰে আমরা অতিলৈ কৰিব গমন। নারায়ণ, ময়ো তেওঁৰ বাবে কিছু সময় অপেক্ষা কৰো। নারায়ণ প্রণাম দেবর্ষী। প্ৰণাম প্ৰণাম মুনিৰাজ। অকস্মাতে কিবা হেতু এই পথে কৰে বিচৰণ? দেবর্ষী, আহিছো মই স্বর্গ অভিমুখে যাত্রা করিম বলি। হে প্ৰভু, হে দয়াময়, তোমাৰ কি অপূৰ্ব লীলা, তোমাৰ কি অপূৰ্ব লীলা। দেবর্ষী, হঠাৎ ইমান আনন্দিত হওয়ার কারণ কি দেবর্ষী? বুজিব মুনিৰাজ, ভৱিষ্যতে সকলো বুজিব। পাছে ব্যক্ত কৰিবনে সেই অমৰাৱতীলৈ যোৱাৰ উদ্দেশ্য? দেবর্ষী মুনিৰাজ, গৈছিলো মই বৈকুণ্ঠ ধামে লক্ষ্মী নারায়ণৰ যুগল চৰণ দৰ্শন কৰিবৰ বাবে। তুষ্ট হৈ ভক্তিত মোৰ উপহাৰ স্বৰূপে লক্ষ্মী আয়ে এই ৰুদ্ৰাক্ষৰ মালাধাৰী আমাক কৰিলে অৰ্পণ। কিন্তু দেবৰ্ষী, আমাৰ দৰে তপস্বীৰ লগত এনেহেন মহাৰত্নই শোভা নাপায়। সেয়েহে দেৱৰাজ ইন্দ্ৰক এই মহাৰত্ন অৰ্পণ কৰিম বুলি মই স্বৰ্গ অভিমুখে যাত্ৰা কৰিব বিচাৰিছো। ইয়াত আপোনাৰ মতামত কি দেৱৰ্ষী? সুন্দৰ হৈছে মুনিবৰ, প্ৰকৃততে ই সেই দেৱতাৰে বস্তু। হয় দেৱৰ্ষী। আছে বাস্তৱৰো অলপ চৰিত্ৰ বুজা টান। কি ক'লে দেৱৰ্ষী? বাসৱে এই দুৰ্লভ মালাক অপব্যৱহাৰ কৰি নিজৰ বিনাশ নিজে চিন্তিবনে? বাৰু দেখা যাওক সুৰপতিৰ কেনে ব্যৱহাৰ। এতিয়া মোক আজ্ঞা দিয়ক, যাওঁ মই স্বৰ্গ অভিমুখে। যাওক মুনিবৰ। প্ৰণাম দেৱৰ্ষী। নারায়ণ নারায়ণ নারায়ণ। দুৰ্বাসাৰ দ্বাৰা বাসৱক মালা অৰ্পণ, আৰু এই মাত্ৰ আৰম্ভণি। ইয়াৰ সহায়তে মহাভক্ত বলিৰ মনোবাঞ্ছা পূৰ্ণ হব, আৰু গৰ্ব খৰ্ব হব দেৱতাৰ। যাওঁ, প্ৰভুৰ লীলা দৰ্শন কৰি সাৰ্থক কৰগৈ নাৰদৰ জান। নারায়ণ হরে রাম 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 কৃষ্ণ রাম 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 হরে রাম 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 কৃষ্ণ রাম 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 হরে রাম 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 কৃষ্ণ রাম রাম রাম
সবসন্দ দিবাকর অশ্বলাভসতি লক্ষ্মী শতলাভ দিলে দেবরাজর জয় হোক। দেবেন্দ্র, দেবরী এই অসুৰবোৰৰ অত্যাচাৰৰ কিছু খাম কাটিছেনে? সাপৰিলে জানো বেখাতৰে দেবরী আজি সময়ে যি ধৰণে কৰিছে আহ্বানে আমিও ঠিক সেইদৰে কৰ্তব্যতে হ'ব লাগিব ধাৱমান। নারায়ণ দেবদাস, খন্তেক সময়ৰ পূৰ্বে মহামুনি দুৰ্বাসা আপোনাৰ সমীপে আহিছিল। হয় দেবরী নারায়ণ, পিছে কি উদ্দেশ্য লৈ? মহামণি দুৰ্বাসাকে জগত জননী লক্ষ্মী দেৱী একে হৃদয়ক্ষৰ মালা কৰিছিল অৰ্পণ। নারায়ণ, কিন্তু মুনিবৰে সেই মালাধাৰী আপোন গলে শোভা নাপায় বুলি ভাবি আমাৰ হাততে কৰিলে অৰ্পণ আৰু আমিও মনেই ৰাজ্য শিৰগত কৰি সেই মালাধাৰী কৰিলে গ্ৰহণ। নারায়ণ নারায়ণ, পাছে আপুনি সেই মালাধাৰী কি কৰিলে? দেবরী সেই মালাধাৰী মোৰ প্ৰিয়তমা ভাজ্যা শশীৰ গলতে কৰিলো পৰিধান। এই পিছে কেনে হল দেবরী? নারায়ণ নারায়ণ, সুন্দৰ হৈছে, সুন্দৰ হৈছে দেৱৰাজ। এই মালাই শশীৰ গলত লক্ষ্মী আইৰ দৰে শোভা বৰ্ধন কৰিব। কিন্তু কিন্তু কি দেবরী? ভাবিছো আপুনি নিজেই নিজকে কিয় এনে তুচ্ছ জ্ঞান কৰিলে? দেবরী ভাবিছো আপুনি ৩৩ কোটি দেৱতাৰ পালক ইন্দ্ৰ, মহেন্দ্র আপোনাৰ অসাধ্য একো নাই। একো নাই। ইচ্ছা কৰিলে শত সহস্ৰ ৰুদ্ৰাক্ষৰ বৃক্ষ এই অমৰাৱতী নন্দন কাননৰ ৰোপণ কৰিব পাৰে। পাৰো তেনেস্থলত এজন পৰিত্যক্ত মালাধাৰী আপোনাৰ প্ৰিয় পত্নীৰ গলত পিন্ধাই আনন্দ লভিছে যেতিয়া আমাৰ নোৱাৰো কি? আপুনি সুখী হওক দেবেন্দ্ৰ, মই এটা বিদায় হব। দেবরী শুনা শুনা পুৰাণ দেবরী মুহুনা দেৱৰ দুৰ্লভ মালা নুহে কথা ইন্দ্রময় হরগরি সম্রাটে ৩৩ কোটি দেবতার পালকে মই খেই সহস্র লোচনে সৃষ্টিকর্তারে শ্রেষ্ঠ দান এই অমরাবতীপুরে মোরেই সাম্রাজ্য। তেনেস্থল সাধারণ তপস্বীর দ্বারা পরিত্যক্ত মালা ইন্দোরে ভাইচা ডিঙিত শোভা নাপাই কদাপি। বলো বলো দেবকন দুর্বাহাই দিয়া সেই মালা থারি হস্তি ডিঙিত বড় গৈ অর্পণ।